গুড ইভিনিং গাইজ। আজি আমি গৈ আছোঁ কলকাতাৰ ফেমাছ ইক' পাৰ্ক। আজি বতৰটো বৰ বেয়া আছিলে, সেইকাৰণে আমি ইয়াত যিমানখিনি বস্তু চাবলগীয়া আছিলে চাব নাপালোঁ। তথাপিও পাৰ্কখনৰ কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি ৰেকৰ্ড কৰি ৰাখিছোঁ। এই অংশটো পাৰ্কৰ ভিতৰৰে অংশ। যথেষ্ট গ্ৰীনেৰী বৰ ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে। ইয়াৰ পৰা কিছু দূৰত তেওঁলোকে 7 ৱাণ্ডাৰ্ছ বনাই ৰাখিছে। তাত আপোনাৰ তাজমহলৰ পৰা আৰম্ভ কৰি পাছত আকৌ আহিলে আপোনালোকৰ ৰেকৰ্ড কৰি থাকিলে। এতিয়া কিছু দৃশ্যাংশ আপোনালোকৰ ৰেকৰ্ড কৰিছোঁ। সকলো ধন্যবাদ।